আহিব দুয়োজনৰে বাট আমি সেইবিলাক কথাও পাতিম আৰু পাৰ্চনেলি এই নীল আকাশৰ কালাৰটো হয়নে কালাৰটো আমি কোনটো কালাৰ বুলি ভাবিছে এতিয়া নকওঁ ব্ৰেক লওঁ দেই অৰিজিনেলটো কৈলাশ মোহন আচ্ছা আচ্ছা এই মানে মই যি গম পালো চবতে সেই তিনিটা আখৰবিলাকেই ফেমাছ হৈ যায়গে হয়নে মই যেনেকে হয়নে নহয় দ ৰু ন তথা কথাটো হৈছে আমি দেখিছ নহয় গান শুনিয়ে আছে এইবিলাক মানে এতিয়ালৈকে মাৰ্কেটত অহা নাই হয়নে নহয় আহিব চব আপোনালোকক প্ৰথমতেই দেখুৱাই দিলো হয়নে এইবিলাক মই কৰি দিম এইবাৰৰ পৰা হয়নে এইবিলাক কাম মই শিকি গৈছো অলছো কথাটো হৈছে নীল আকাশ বুলি যে ক'লে কথাটো হয়নে নহয় নীল আকাশৰ বা উপাধি কি আচল নামটো কি এনে চাকৰিত এনে নামটো কিনো চাকৰিত মোৰ আগৰ নামটো আছে সঞ্জয় দাস দেখিছে নহয় কৌ সঞ্জয় দাস হয়নে নহয় কৌ সঞ্জয় দাস গৈ পেলাই নীল আকাশ হৈ গ'লগে দেখিছে নহয় দিছো আপুনি খালি ফিজন কৰি দেখুৱাব লাগিব এতিয়া মোৰ লগত মানে মনে মনে কৈ ছোৱালীজনী লগ কৰিবলৈ গ'লে কি হয় সমস্যাটো কি হয় আৰু কেনেকে ফচলোৱা হয় তাক লৈ বনোৱা হৈছে তাৰমানে কথাটো গম পাইছেনে মনে মনে থাক মাৰেতো ফুচ ভাইৰক দিম ঘোঁচ কিন্তু বাপেৰে মণ্ডল লগাবই কণ্ডল ককায়েৰৰ মতে মোৰতো ফিউচাৰেই নাই কিন্তু ন' প্ৰব্লেম ভণ্টি মোৰ আকৌ পাৰ্টনাৰ MLA মন্ত্ৰী আনৰ কথা মুৰ্দাবাদ কুসুম কৈলাশ জিন্দাবাদ তই ক'লে য়েছ নাহাতিব কেছ পোন মানুহ চিধা কথা বছ কাম চেটেপ সাংঘাতিক দেখিছে নহয় that is also important matter হয়নে সাংঘাতিক এইবিলাক কথা ভবাটো বৰ ভাল হয়নে নহয় আমি যদি তেনেকুৱাবিলাক বনাবলৈ যাওঁ বোলে বম কৈলাশপতি বম কৈলাশপতি গোটেই গাল মই শালপতি পত্নীয়ে ক'লে বোলে সেই তুমি বোলে আনিবানে নাচপতি আৰু বিচাৰি গ'লো মই নাচপতি সেই বিচাৰি মই নাচপতি পালোগৈ মই মানে খালো মই হাবাথুৰি তাৰ পিছতো যিমান হ'লেও পত্নী আকৌ বা বিচাৰি গ'লো মই আকৌ বিচাৰি নাচপতি পালোগৈ মই মহিলা সমিতি যেই পাই গ'লো মহিলা সমিতিয়ে পাই পেলাই পাতি দিলে মহিলা সমিতিৰ সভাপতি এই যেই বনি গ'লো মই মহিলাৰ লগত মানে মাৰিলো চুপতি সেইদিনাখনৰ পৰা মোৰ ঘৰলৈ যোৱা নিষ্পত্তি আমাৰ এইবিলাক হ'ব তেনেকুৱা হয়নে নহয় কথাটো হৈছে ইমান ভাল ছিংগাৰ আচলতে আপোনালোকে সদায় সেই নীল আকাশক কুসুম কৈলাশক হয়নে নহয় গান গাই থকাহে পাইছে বাট মই কিন্তু অকল গান শুনিব নোৱাৰো দেই মই ভাষণ শুনা মানুহে বাট আপোনালোকে যিহেতু বেয়াও পাব হয়নে নহয় কথাটো হৈছে এতিয়াতো আমি সেই মানে বছৰৰ আৰম্ভণিতে চুপতি ৰিটাৰ্ণছ এই যে ধামাকা দুজনক লৈ আপোনালোকক দেখুৱালো আমাৰোতো মন যায় প্ৰথমতে মোৰ ফালৰ পৰা আপোনালোকক জনালো হেপী নিউ ইয়েৰ বাট কুসুম কৈলাশ বা নীল আকাশেতো তেনেকে নজনাই হয়নে নহয় এটা আমি বিহুৰে আমি প্ৰথমতে এটা উইচ লৈ ল'ম যে নতুন বছৰত তেওঁলোকৰ পৰা আমি 2018ত আৰু বহুত আশা কৰিছোঁ যিহেতু কথাটো হৈছে এতিয়া অসমৰ নয়নৰ মণি দুইজন মোৰ কিনাৰতেই আছে অলছো হয়নে এওঁলোকে সেই কাৰোবাৰ গাদী উফৰাইহে জেগাত পাৰিছে কথাটো হৈছে চব এই গাদী উফৰোৱা মানুহবিলাক ইয়াতেই আছে যিহেতু হয়নে নহয় ময়ো যিহেতু আছোৱেই অলছো চবৰ পৰা একেলগে এটা উইচ লৈ ল'ম হেপী নিউ ইয়েৰ বুলি ক'ব লাগিব বাট 1 2 3 বুলি মই নকওঁ বেলেগেতো কৈ থাকে তেনেকে মই অলপ বেলেগ ধৰণে কম নিউ ইয়েৰ উইচ দেই 31 32 33 এইয়া দেখিছে নহয় ৰাইজ হেপী নিউ ইয়েৰৰ কথাটো আহিয়ে গ'ল যিহেতু টেনচনৰ কোনো কথা নাই এতিয়া আমি এটা গোটেইবিলাকে মিলি এটা সুন্দৰ বিহু নাম গাম আৰু সেই বিহু নামতে আমাৰ অনুষ্ঠান শেষ কৰিম দেই Apoio esse bate-papelo,
পাতিলো আবৈ মাগুৰ মাছে ভালি পালো আবৈ নিজেও নেখালো আবৈ আনকো নিদিলো আবৈ আনকো নিদিলো আবৈ নাতিনিলে বুলি এসতে গয়ে গয়ে মহি ঘুৰা লাগা মহাকে পালে মহৰ নাকি ঘুৰা লাগা বাটতে গয়ে গয়ে মহৰ নাকি ঘুৰা লাগা মহাকে পালে মহৰ নাকি ঘুৰা লাগা পুলিলে ফেৰি লগাই মহৰ নাকি ঘুৰা লাগা বাটৰ পালে তোমাৰ কাম হয় চেৰা বনিছাতে এজনী ভুল ঐ কি যে কৰিলো ভুল তুৰি মাইকীৰ প্ৰেমত মই হৈ গলো মস্কা চেৰা বনিছাতে এজনী লাগিলে গণ্ডগোল লাজে গলো ভুল তুৰি মাইকীৰ প্ৰেমত মই